फ्रेंड्स आज मैं बनाम पटলৰ तरकारी निरामिषके और लगते दिसो या आलू केइटामान बुट আছে और लगते दिसो अकमान मुगर दाली तो এইখিনি निरामिषके बनाम खाबले किन्तु निरामिष हले बहुत टेस्टी হয় लगते या আছে जलकिया तेजपात दालचिनी पाँचफोरन अकमान कालजिरा और गोटा जिरा तो आपनालोके भिडिओটো हेखলৈকে চাই থাকিব দেই फ्रेंड्स या मोर तेलखिनि गरम হৈছে এতিয়া মই গোটা মছলাখিনি দি দিছো লগতে ইয়া কাটি লোৱা আলু আৰু পটলখিনিও দি দিছো फ्रेंड्स এই শাওন মাহখন কোনে কোনে নিৰামিষ খায় কমেন্ট কৰি জনাবচোন আপোনালোকে মই কিন্তু আগৰ পৰাই মানি আহিছো শিৱ বাবাক স্কুলীয়া দিনৰ পৰাই মানি আহিছো ইয়া নিমখ আৰু হালধিখিনি মই দি দিলো এতিয়া অকমান পটল আৰু আলুখিনি মই ফ্ৰাই হ'বলৈ দিম এয়া সব বহুতে আকৌ শাওন মাহখন নিৰামিষ খাব বুলি কি বনাম ভাবি থাকে তো এইভাবে আপোনালোকে নিৰামিষ বনাই খাওক ইমান যে ধুনিয়া লাগে খাবলৈ এইভাবে বনালে আপোনালোকে মাছ মাংস খোৱাৰ কথা পাহৰি যাব এয়া সব দেখিবলৈ কিমান ধুনিয়া হৈছে আলুখিনি প্ৰায় মোৰ ফ্ৰাই হৈ গ'ল লগতে ইয়া বুট আৰু মুগ দালিখিনি এতিয়া মই দি দিছো এতিয়া এইখিনি মই 5 মিনিট ল' ফ্লেমত ভাজিম তাৰ পিছতহে মই পানী ব্যৱহাৰ কৰিম फ्रेंड्स 5 मिनिট মোৰ হৈ গ'ল এইখিনি মই ল' ফ্লেমতে ভাজিলো এয়া চাওক বুট আৰু মুগৰ দালিখিনি ভজা হৈ গৈছে এতিয়া মই এইখিনি মছলা ব্যৱহাৰ কৰিম এয়া লৈছো মই ৰেড চিলি পাউডাৰ জিৰা গুড়ি আৰু ধনিয়া গুড়ি এতিয়া মছলাখিনি দিয়া মোৰ হৈ গ'ল এতিয়া মই 2 মিনিট ল' ফ্লেমত ভাজি লম তাৰ পিছত মই ইয়াতে পানী ব্যৱহাৰ কৰিম তো फ्रेंड्स এতিয়া মোৰ ফ্ৰাই হৈ গ'ল এতিয়া মই ইয়াতে পানী ব্যৱহাৰ কৰিম তো फ्रेंड्स এইখিনি সিজিবৰ কাৰণে এতিয়া মই 2 মিনিট ঢাকনি মাৰি থৈ দিম তো फ्रेंड्स এতিয়া মই 2 মিনিট হৈ গ'ল চাই লওঁ फ्रेंड्स এইখিনি মোৰ হৈয়ে গ'ল এয়া চাওক কি ধুনিয়া হৈছে মই অকণমান গৰম মছলা দিছোঁ এতিয়া মই অকমান মান ধনিয়া দি দিছোঁ
এতিয়া মই গেছটো অফ কৰি দিছোঁ। চাওক মই অকণমান ঘৰতে বনোৱা ঘি দিছোঁ। ঘিখিনি দিবলৈ খাবলৈ বহুত ধুনীয়া হয়। চাওক ফ্ৰেণ্ডছ, ফাইনেলি মোৰ হৈ গ'ল পটল আলুৰ তৰকাৰী। এয়া চাওক কিমান ধুনীয়া হৈছে, খাবলৈও কিন্তু বহুত ধুনীয়া হয়। তো আপোনালোকে ঘৰত এইদৰে ট্ৰাই কৰিব। তো আপোনালোকে আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ ইমানেই, ধন্যবাদ।